Hello guys, গধূলি সময়ত মেগী বনাই দিলোঁ মানে ই বনাইছে একেলগে মই অলপ দুইজনে হেল্প কৰি দিছোঁ আৰু একেলগে দুইজনে এনেকৈ দেখিছে গাইছ কেনেকুৱা লাগিছে জনাব তুমি খাইছা তুমিও ক'বা কেনেকুৱা লাগিছে কেনেকৈ গাইছে বাৰু নহয় ভিডিঅ'টো কেনেকুৱা লাগে সেইটো জনাবলৈ কৈছোঁ মানে খাওঁতেতো আমিয়ে খাইছোঁ ন মোমাই কাৰণে যাওক চোৱা নাই কিমান দূৰলৈ লৈ গৈছে মই নেপাওঁৱে মানে এনেকৈ খাব লাগিব এনেকৈ আৰু এনেকৈ আনোতে মানে চাগে পৰিয়ে শেষ হৈ যাব নেপেলাবা বহুত দিনৰ মূৰত খাইছোঁ মেগী এনেকৈ সদায় লগে ভাগে খাব লাগে তেতিয়া মানে মৰম চেনেহ বাঢ়ে বুলি কৈছে এইটো কি তুমি মৰম বুলি ভাবিছা নেকি অঁ তো গাইছ এইটো একো মৰম চম নহয় কাঁহীটো এলাহত এখন কাঁহী আনিছোঁ মৰম বুলি কয় তেনেকুৱা নহয় মানে এনেকৈ খালে মৰম বাঢ়ে বুলি কয় মৰম চাওক গাইছ মই বেছি এইটো ছোৱালীবিলাকে গম পাব হয় দিয়া কেলৈ নহয়নো কাৰণ আমি নুধোঁ যে কাঁহীবিলাক এখনতো কাঁহী নহয় প্লেট যিয়ে হওক নহয় এইটো মানে মহিলাসকলে গম পাব বাচন ধোৱাটো সেইকাৰণে যদি এতিয়া যদি পুৰুষসকলে যদি ভাবি লৈছে যে এইটো মৰম তেতিয়াহ'লে এইটো কিমান সঁচা বা কিমান মিছা এইটো কমেণ্ট কৰি জনাবচোন মানে মই কথা কৈ থাকোঁতে চব খাই বৈ শেষ কৰি দিছা গাইছ সেয়া হ'বই ন মানে ভাল লাগিছে মানে নিজে বনাইছোঁ যদি নিজে মানে তুমি পাতি দিছিলা চচ হয় বাৰু বাকীখিনি তুমি কৰিছিলা বাকী মা মছলা তুমি দিছিলা এই নুঠাই হ'ল দেখোন এখনত শেষেই হ'ব এতিয়া মৰম চেনেহ বাঢ়িবলৈ এনেকৈ খাইছোঁ গাইছ মিছা কথা মিছা কথা নহয় সঁচা কথা আপোনালোকে এনেকৈ মই জানিম ন